যদি আপুনি 8 পাছ 10 পাছ বা 12 পাছ বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে বৰ্তমান অসম চৰকাৰৰ এপ্লাই চলি থকা গুৱাহাটী হাইকোৰ্টৰ যিখিনি পোষ্ট আছিলে যিখিনি পোষ্ট মুকলি কৰিছিলে সেই পোষ্টখিনিত এতিয়া বৰ্তমান এপ্লাই চলি আছে। আপুনি 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক বা গ্ৰেজুৱেশ্যন হওক আপুনি এপ্লাই কৰিব পাৰিব। আজি কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু কেনেকৈ এপ্লাই প্ৰচেছিংখিনি কেনেধৰণে আছিলে, কি ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট আছে, সকলোবোৰ আজি ডিটেইলছ বুজাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব সকলোবোৰ আজি এই ভিডিঅ'ৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোবোৰ জানিম যে কোনখিনি পোষ্ট ইয়াতে, যিহেতু আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট আছিলে, মাল্টিটাস্কিং ষ্টাফ আছিলে, কম্পিউটাৰ এছিষ্টেণ্ট আছিলে আৰু লগতে জুডিচিয়েল এছিষ্টেণ্ট পোষ্ট আছিলে, কোনখিনি পোষ্টৰ কাৰণে কিমান এডুকেশ্যন লাগিব আৰু লগতে ইয়াৰ এপ্লাই প্ৰচেছটো কেনেকুৱা হ'ব, আপোনালোকৰ ফিজ কিমান লাগিব, সকলোবোৰ ডিটেইলছ আজি জানিবলৈ চেষ্টা কৰিম। মই কেইটামান স্ক্ৰীন ৰেকৰ্ডিং কৰি ৰাখিছোঁ মেইন যোনখিনি এডভাৰটাইজমেণ্টটো, গতিকে আমি এতিয়া স্ক্ৰীন ৰেকৰ্ডিঙত চাম এডভাৰটাইজখিনি। গতিকে ব'লক আমি এডভাৰটাইজখিনি চাই লওঁ। আৰু এয়া হৈছে অফিচিয়েল নটিফিকেশ্যন গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা ওলাইছে এইটো। আৰু আপোনালোকৰ ইয়াতে এতিয়া মই মাল্টিটাস্কিং ষ্টাফ, যোনটো মাল্টিটাস্কিং ষ্টাফ যোনখিনি 8 পাছ লেভেলৰ হয় এইখিনি মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এয়া পোষ্টখিনি হৈছে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট, অৰ্থাৎ MTS বুলি কোৱা হয়। ইয়াতে পোষ্ট আছে আপোনালোকৰ টোটেল 26টা পোষ্ট আছে, 26টা পোষ্ট আছে। আৰু আপোনালোকৰ ইয়াতে চাওক, আপোনালোকৰ এপ্লাই ডেটটো হৈছিলে, আপোনালোকৰ এপ্লাই ডেট হৈছিলে আপোনালোকৰ ইয়াতে 9 জানুৱাৰীৰ পৰা এপ্লাই চলি আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব 26 তাৰিখলৈকে, 26 জানুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যোনটো বেংকৰ আপোনালোকে ফিজটো কাটে সেয়াও আপোনালোকে 29 তাৰিখলৈকে কাটিব পাৰিব। তাৰপিছতে আপোনালোকে ইয়াতে চাওক পোষ্টখিনি যদি আমি হিচাপ কৰোঁ, চাওঁ যদি টোটেল পোষ্ট আছে ইয়াতে 26টা পোষ্ট আছে। URৰ কাৰণে 5টা পোষ্ট আছে, OBC MOBCৰ কাৰণে 12টা পোষ্ট, SCৰ কাৰণে নীল আছে, STPৰ কাৰণে 7টা পোষ্ট আছে, STSৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট আছে আৰু PWD কাৰণে আপোনালোকৰ ইয়াতে 3টা পোষ্ট আছে। আৰু আপোনালোকৰ এইখিনি যদি এজ লিমিটটো আমি চাওঁ, এজ লিমিটটো আপোনালোকে ইয়াতে চাব পাৰিছে। যদি UR অৰ্থাৎ আনৰিজাৰ্ভখিনিয়ে 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, OBC MOBC 43 লৈকে, SCA 45 লৈকে, STS আৰু STP সকলে 45 আৰু PWBD 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে। আৰু ইয়াতে আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব যায়, আপোনালোকে ইয়াতে 8 পাছ হ'লে আপোনালোকে চিম্পল 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে 12 পাছ লৈকেহে এপ্লাই কৰিব পাৰিব এই পোষ্টখিনি। আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে মানে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত আপোনালোকৰ 70 মাৰ্ক থাকিব। 70 মাৰ্ক থাকিব। আপোনালোকৰ ক্লাছ মাল্টি চইচ হ'ব। আপোনাৰ OMR চিটত আপোনালোকৰ এক্সাম হ'ব। আৰু আপোনালোকৰ ইয়াতে ভাইবা হ'ব আপোনালোকৰ পিছত, যদি ৰিটাৰ্ণ ভাল কৰে আপোনালোকে ভাইবা দিব পাব। ভাইবাত আপোনাৰ 20 মাৰ্ক থাকিব। গম পালে? এইখিনি আছিলে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফখিনিত। আপোনালোকে এপ্লাই কৰিব হ'লে ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন কৰিলে আপোনালোকে এপ্লাই কৰিবলৈ ডকুমেণ্টছখিনি কি বিচাৰিছে সেইখিনি আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকক যিকোনো এটা এজ প্ৰুফ লাগিব। এজ প্ৰুফ অৰ্থাৎ ডকুমেণ্টছ, মানে ক্লাছ 10 হ'লে এডমিট কাৰ্ডটো লাগিব। আৰু যদি আপোনালোকৰ 8 পাছ নহয় তেনেহ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো দিলে হৈ যায়। অৰ্থাৎ আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থ চাৰ্টিফিকেটটো মানে ইনক্লুড থাকিব লাগে। আৰু আপোনালোকৰ ক্লাছ বিটো হৈছে ক্লাছ 8 পাছ চাৰ্টিফিকেট হ'ব লাগিব, মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট দৰকাৰ হ'ব। আৰু বাকী নেক্সট পোষ্টটো আমি চাম এতিয়া, নেক্সট পোষ্টটো। আৰু এইটো হৈছে ড্ৰাইভাৰ পোষ্টখিনিৰ আপোনালোকে চাই ল'ব পাৰিব। ড্ৰাইভাৰ পোষ্টখিনি আপোনালোকৰ পোষ্ট আছে 3টা পোষ্ট আছে, আনৰিজাৰ্ভৰ কাৰণে আছে। ইয়াতে সকলোৱে দিব পাৰিব এইটো। আৰু PWDৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ পোষ্ট আছে। ঠিক আছে। আৰু ইয়াতে সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিখিনি ST হওক, OBC হওক, MOBC হওক, সকলোৱে আনৰিজাৰ্ভৰ কাৰণে আছে এইটো। আপোনালোকৰ এপ্লাই প্ৰচেছিংটো ছেম হ'ব। কিবাটো ডেটটো আপোনালোকৰ ছেম, আপোনালোকৰ 9 তাৰিখৰ পৰাই হৈ আছিলে 26 তাৰিখলৈ ছেম একে, চবখিনি পোষ্টৰে একে কিবা হ'ব। আপোনালোকৰ ইয়াতে চেলাৰী পে স্কেলত দি দিছে সকলোবোৰ ইয়াতো ছেম বয়সে হয়। আপোনালোকে এইটোৱে ST হ'লে 45 লাগিব, OBC MOBC হ'লে 43 আৰু লগতে PWBDৰ কাৰণে 50 ইয়াৰ্ছ একে ছেম। আপোনালোকে এইটো যদি কোৱালিফিকেশ্যন যদি চাবলৈ যায়, কোৱালিফিকেশ্যন যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে
মিনিমাম আপোনালোকে 10 পাছ হ'ব লাগিব 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লগত আপোনালোকে ভিলিড LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব LMV লাইচেন্স থাকিলে যাব বহুতে এটা আৰু কমেন্ট কৰিব হেভি লাইসেন্স লাগিব নেকি হেভি লাইসেন্স নালাগে আপোনালোকে প্ৰাইভেট লাইসেন্স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে 50 মাৰ্কৰ এক্সাম হ'ব সেম এক্সামে হ'ব 50 মাৰ্কৰ 50 মাৰ্ক আপোনালোকে এক্সাম দিব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াতে ড্ৰাইভিং টেষ্টত হ'ব আপোনালোকৰ 40 মাৰ্ক ড্ৰাইভিং টেষ্টৰ কাৰণে 40 মাৰ্কস তাৰ পিছত আপোনালোকৰ ইয়াতে ভাইভাৰ কাৰণে 20 মাৰ্কস ভাইভাৰ কাৰণে আপোনালোকে 20 মাৰ্কস হ'ব ইপিনে আপোনালোকে ইয়াতে যিখিনি এতিয়া এপ্লাই কৰিবলৈ কাৰণে আপোনালোকৰ ইয়াতে ফিজটো যে লাগিব আপোনালোকে যে যোনটো বেংকৰ ফিজ কাটিব লাগে এইটো হৈছে আপোনালোকৰ চাওক ইয়াতে অনলি PWBD ৰ কাৰণে নালাগে বাকি ST ৰ কাৰণে 250 আৰু বাকি আদাৰ্স খিনিৰ কাৰণে 500 ফিজ আপোনালোকে কাটিব পাৰিব ঠিক আছে আৰু আমি বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো ইমানেই আছিল মই অলপ আপোনালোকক দেখাই দিব চেষ্টা কৰিলো আপোনালোকৰ এপ্লাইটো কেতিয়াৰ পৰা হৈ আছে আৰু আপোনালোকে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব এপ্লাই প্ৰসেসিংটো কেনেকুৱা আছিল আপোনালোকে নিশ্চয় গম পালে গতিকে আজি ভিডিও অলপ বেছি দীঘলীয়া নকৰো আৰু যিসকলে চেনেলত নতুন কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণে আমি নতুন আপডেট আমি যিমানখিনি আগুৱাৰ পৰা আপোনালোকৰ বাবে আগুৱাই আছো গতিকে আজিলৈ সকলোকে নেক্সট ভিডিও লগ পাম বাই বাই